হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছিলোঁ নান। মই নাননো কিহেৰে বনাইছিলোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওঁ। সাধাৰণতে নান বনাবলৈ ময়দা, দৈ এইবোৰৰ প্ৰয়োজন হয়। মই কিন্তু ময়দাৰে বনোৱা নাই, মই আটাৰেই বনাইছোঁ। অমৃত আটা বগাটো মই ব্যৱহাৰ কৰিছোঁ। 1 কাপ লৈছোঁ। অকণমান চেনি দিছোঁ। চেনিখিনি মই পিচি লৈছোঁ। এতিয়া মই তাতে ৰিফাইন তেল দিছোঁ প্ৰায় 3 চামুচমান। তাতে অকণমান নিমখ দিব লাগিব, প্ৰায় বেছি নহয়, এচিকুটমান নিমখ দিব আৰু অকণমান বেকিং ছ'ডা দিছোঁ তাতে, প্ৰায় আধা চামুচমান বেকিং ছ'ডা, আধা চামুচতকৈ বেছি অকণমান কম হ'ব দেই। এতিয়া মই সেইখিনি ভালদৰে মিলাইছোঁ। এতিয়া অকণমান কুহুমীয়া গাখীৰ, তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ। কুহুমীয়া গাখীৰ দি মই ড'টো ৰেডি কৰিছোঁ। খুব ভালদৰে মিলাই ল'ব, মিলাই লৈ গাখীৰখিনিৰে সানিব লাগিব। এয়া চাওক, নান বনাবৰ বাবে ড'টো ৰেডি হৈ গ'ল। অলপ ভালদৰে মঠি ল'ব, মঠি অকণমান ওপৰত ৰিফাইন তেল সানি 2-3 ঘণ্টামানৰ বাবে ৰেষ্ট কৰিবলৈ দিব। 2-3 ঘণ্টাৰ পিছত মই ইয়াত ড'টো উলিয়াইছোঁ। অলপ মঠি ল'লোঁ। মঠি এতিয়া মই নানখিনি বেলি ল'ম। বৰ বেছি ডাঠকৈ নেবেলিব, অকণমান পাতলকৈ বেলিব। এতিয়া মই তাত অকণমান কালজিৰা দিছোঁ আৰু অকণমান ধনিয়া পাত, আৰু ইটো লুটিত অলপ পানী লগাই দিছোঁ। এতিয়া মই টাৱাখন পূৰা গৰম কৰি লৈছোঁ। গৰম কৰি তাতে পানী লগোৱা ছাইডটো টাৱাত লগাই এনেদৰে টাৱাখন উল্টাই নানখিনি সেকি লৈছোঁ। এয়া চাওক, আকৌ দ্বিতীয়টো মই এদি সেকিছোঁ। ওপৰত অলপ বাটাৰ লগাই দিছোঁ। বাটাৰ নলগাবও পাৰে, মই কিন্তু বাটাৰ নান বনাইছিলোঁ বাবে বাটাৰ লগাই দিছোঁ। নানৰ ভিডিঅ'টো বাৰু আপোনালোকে চাই কেনেকুৱা পালে, যদি ভাল পালে চাই তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।